হেল্ল' নমস্কাৰ আশা কৰোঁ আপোনালোকৰ ভালেই আৰু মোৰো আগৰ দৰেই ভাল আৰু ভকত এটা ঘৰলৈ আহি আছোঁ আমাৰ ভকত নিবাৰ লগতে আহি আছে বাৰু এতিয়া এফালে আমি যাম পঠাই অলপ নাকটো প্ৰব্লেম দি আছে তামোল পূৰা এইফালে ৰাতিপুৱা আজি ব্লগটো আৰম্ভ কৰা অলপ দেৰি হ'ল ৰাতিপুৱা দৌৰিব গ'লোঁ আৰু আহি গাটো বেয়া কাৰণে ফুৰি গ'লোঁ এতিয়া যোনজনে গা চা ধুই ওলাই আহিছোঁ আৰু ভাত পানী খাই বৈ টেবলেট এটা খাই দিলোঁ তাৰ ভকত এটা হ'লে ফোন কৰিছে বোলে আহা বুলি এপাক ওলাই গৈছোঁ এতিয়া এয়া আমি পানীয়ে পিনে যাব লাগিব এইফালে গোটেই পথাৰে হৈ আছে বোলো পুখুৰী দেখিছে নাই কিবা ধুনীয়া পুখুৰীত গা ধুবলৈ বহুত ধুনীয়া হৈ আছে চাই থাকক আপোনালোকে বেছি দূৰ নহয় ভকত এটা ঘৰ তাত গৈ এতিয়া সোনকালে আহিব লাগিব আকৌ অকণমান জিমতো যাব লাগিব চেষ্টো অলপ কমি আছে আমাৰ এই পলাইছে কেমেৰাত উঠিবলৈ লাজ কৰি দেখিছে নাই কোনফালেদি যাবা স্পঞ্জটো খুলি লোৱা ব'লা মই আগে আগে যাম নেকি নে তুমি আগে আগে ব'লা কি অঁ দিছা ব'লা পকেটত আছে দেখিছে নাই গোটেই পানী আমি এতিয়া পঠাই খোজকাঢ়ি আহি আছোঁ আৰু এনেই বেমাৰ হৈ আছে বিহু এবাৰ বৰ ভাল নহয় বেমাৰ আমাৰ গাঁওখন চাই লওক এখন ব'লা আহি আছোঁ আমাৰ এই বহুত লাজ কৰে আকৌ দেই লাজ কৰিলে কেনেকৈ হ'ব হা নহয় বিহুত এতিয়া গৈ কাইলৈ যাম আমাৰ ইহঁতৰ ঘৰলৈ যাম কাইলৈ ইহঁতৰ ঘৰলৈ পকা ধানৰ মাজে চলো পিন্ধি ল ৰাইজে মাইকী মানুহ ল'ব মাইকী মানুহবিলাকে মাৰিলে কিন্তু সোনকালে হ'ব আকৌ বিহু মাৰি হয়নে কম আমাৰ ৰাইজৰ আকৌ গাঁও বহুত ডাঙৰ যে ইমান আৰু মাইকী মানুহবিলাকৰ মানে সময় নাই আলহী চালহী আহে যে হা অঁ নুঠাই আকৌ এতিয়া ফুচলিও তাই হাল দেখিছে নাই আমাৰ সেয়া কাঠ সেনেকৈ ৰেণ্ডাৰ কৰি থৈছে হেৰি কৰা নাই ফিটিং কৰা নাই ন এই দীঘল দুটা ফিটিং কাঠেকে থৈছে এতিয়া ফিটিং কৰিবলৈ আছে ব'লা ভকত আহি পাইছোঁহি আৰু দেই আহি পাইছোঁহি আৰু এয়া আলু ভাজি বনাবলৈ লৈ আছে ভকতে এইটো সাঁজৰ সৈতে খাবলৈ আলু ভাজিহে খাওঁ চাই থাকিব মাৰিল নাই পইচা কেইটকাকৈ ভাগ পালি ভালকৈ ক যদি পইচা কি কৰিবি হা খানা খাবি মোক খাবলৈ দিবি নাই বোলো মই পইচা দিম নহয় 100 টকা আমাৰ ঘৰত বিহু মাৰিলে 50 টকা দিম এতিয়া মই অকলে 100 টকা দিম
হ'ব নাই হ'বনে নহ'ব এইটো আমাৰ ফচৌ মেহেৰা এইটো আমাৰ কাৰ্টন চাই আছে হাই চাই দিয়ক আপোনালোকে এইটো কাৰ্টন ঐ খানা খাবলৈ আমাক 100 টকা দিম হ'ব নাই সিহঁতক খানা খাবলৈ 100 টকা হ'ব নাই কৈ দে অঁ মই অকলে খাম খাব হা নাখায় মই 100 টকা দিম খানা খাম সিহঁতৰ লগত অঁ হ'ব আপোনালোকে সাঁজ খাবৰ কাৰণে আমাৰ ইয়াত আলু ভাজি বনাই আছে ভকতে তাৰপিছত আমি ইয়াত খাই মেলি অলপ ফুৰিব যাম আৰু বেলেগত এতিয়া সাঁজটো উলিয়াব নেকি সাঁজটো দিয়ক ভাল আলু ভাজিও দিয়ক সাঁজটো খাই মেলি পিছত কি হয় আৰু গাহৰি মাংসটো কি ভজা নাই নেকি অঁ ফচু আনিব বুলি আছে অঁ এতিয়া গাহৰি মাংস আনিবলৈও গৈ আছে বোলে আহিছোঁ ভকতৰ ঘৰলৈ এতিয়া গাহৰি মাংস খাই মেলি আৰু পূৰা এনজয় কৰি সাঁজটো খাই সাঁজ দিয়ক পৰপত বিহু সাঁজ মেইন নহয় জানো এয়া ভকতৰ লগত এয়া চাহ খাই আছোঁ হেৰি কি বুলি কয় বোলে জেতুকা ৰঙৰ বোলে নেল পলিচ আছে নি চাহ কি সেইটো নহ'ব নি মালটো আজি এজনী আমাৰ ভকতনীক নখপালিচ এটা গিফ্ট দি দিছোঁ নখপালিচটো দেখুৱাই দিয়ক আকৌ অঁ এইটো 385 টকা নখপালিচ এটা গিফ্ট দিছোঁ অঁ বিহু বুলি দিছোঁ আৰু মেহেন্দি নিদিলোঁ আৰু আজি দিন গ'ল যে 3 তাৰিখ হ'ল অঁ জেতুকা লগালে এয়া ৰহি সাঁজ খাই আছোঁ সাঁজ হা নাই খোৱা এয়া মাছ দেখিবলৈ পোৱা হৈছে এতিয়া বনাব আমি খাম পূৰা এই এতিয়া ভকতে মাছটো ফ্ৰাই কৰি আছে লোকেল ধৰিছোঁ আজি এইটো হ'ব আৰু খাম বুলি অপেক্ষাত বহি আছোঁ খালি এতিয়া কি বনায়গৈ এইটো মাছেই বনাব কাৰণে এতিয়া ভাঙি চিঙি আদায় কৰিব কাৰণে ধৰিবই পৰা নাই এইটো মাছ কি টকা হ'লে হা গেঞ্জিটো ছুটিটো আমি ভৰা অনা নাই নি কালি মিচিকি বেলা দিয়া নাই অঁ এইটো যাদু চাব দেই আপোনালোকে নাইকিয়া হৈ গ'ল দেখিছে এইটো যাদু নাইকিয়া হৈ গৈছে কাইলৈ আমি তালৈ যাম না তাত থাকিম কাইলৈ বাৰডোখৰ যাবা নিম তুমি বাৰডোখৰ যাবা মই থৈ আহিম নহয় 20 তাৰিখে বনাওক ফৰক বনাওক মাছ মই কালি স্পৰ্টিং এটা গিফ্ট দিছে এনেকুৱা বগা ধুনীয়া এনেকৈ ষ্টিকাৰ থকা এক ব্লাউজ এটা দিলে মাক চাদৰ এখন দিলে দেউতাক গেঞ্জি এটা দিলে এযোৰ দিছে নি কি কাপোৰ দিছে ভকতহঁতৰ আকৌ এইটো ভায়েকটো আহিছে এইটো গাহৰিটো ভায়েক ভকতৰ ভায়েক এইটো এইটো সমানেই হৈছে অ' সেইটো গাহৰিটো চুটি মানে আমাৰতো চুটি এইটোতো দীঘল জাতৰ অক্সাই নহয় এইটো অক্সাই এইটো লোকেল অক্সাইটো য়ক্সাইটো বগা কি জিমলৈ নাযায় নেকি অঁ বনাওক ঘৰৰ বনাওক দেখিবলৈ পাইছে এই কটাৰীখনে কি কৰে কটাৰীখন বহুত মানে এইটো ভাল গুণো আছে আৰু বেয়া গুণো আছে মানুহক কাটিলে কাট খাই যায় আৰু যদি কাটিব নিবিচাৰে নাকাটে অঁ তাৰপিছত আপোনালোকৰ মানে কটাৰীখনে আপোনাৰ শাক কাটিব পাৰে মানুহ চানুহ নাহিলে চুৰটো আহিলে কাটিব পাৰে বিলাহী চিলাহী কাটিব পাৰে
শাক চাক কাটিব পাৰে, বাঁহ চাহ কাটিব পাৰে, চব কাটিব পাৰে, তামোলো কাটিব পাৰে, চব কৰিব পাৰে। ইয়াৰো এটা বেয়া গুণটো আপোনাক কৈ দিছোঁ। এই বেয়া গুণটো হৈছে মানুহক যদি এনেকৈ ঘাপ মাৰি দিয়ে তেতিয়া মানুহৰ তেজ ওলাব, চিলাবলৈ পইচা দিব লাগিব, ঢেৰ কথা আহিব। সেইকাৰণে কটাৰীখন সচেতনে ৰাখিব আৰু বাকচত সোমাই থ'ব। বাকচত ভালকৈ থ'ব, খালি মামৰে ধৰিলে কাপোৰ বেয়া হ'ব। এয়া আপোনালোকে দেখিবলৈ পাইছে ভকতক এতিয়া পেণ্টটো চিলাই দিবলগীয়া হ'ল পটককৈ। এজনে মেচিন চলাব নাজানেতো, মালটো এতিয়া চিলাই দিওঁ, চাই থাকক। ভকতক পেণ্টটো চিলাই দিছোঁ, অলপ জানো, বেছি নাজানো, তেওঁ পেণ্টটো চিলাই দিছোঁ। আৰু এয়া খোৱা বোৱা চলি আছে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। খাই বৈ লৰালৰিকৈ আৰু জিমত যাব লাগে, সেইকাৰণে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই দি থকা ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।